Hello guys, welcome back to my YouTube channel. আজি আলোচনা কৰিম 2018 বৰ্ষৰ যদি আপোনাৰ যেটা ঘৰৰ লিষ্টত নাম আছিল তেন্তে আপোনাৰ সেই লিষ্টখন এতিয়া আপুনি যিখন ভেৰিফাই লিষ্ট প্ৰকাশ পাইছে সেই ভেৰিফাই লিষ্টত আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈছে না নাই কেনেকৈ চেক কৰিব বা আপুনি যদি 2018 বৰ্ষত যেটা ঘৰৰ বাবে আবেদন কৰিছিল তেন্তে যিখন ভেৰিফাই লিষ্ট সেই লিষ্টখন প্ৰকাশ পাইছে আৰু সেই ভেৰিফাই লিষ্টত আপোনাৰ নিজৰ নাম লগতে আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ যদি আবেদন কৰিছিল তেন্তে সেই লিষ্টত নামটো আছে না নাই কেনেকৈ কৰিব লগতে যিখন ঘৰৰ যিখন ৰেজিষ্ট্ৰেচন আইডি আৰু সেই আইডিখন লগতে আপুনি লাভ কৰিব পাৰিব কেনেকৈ সম্পূৰ্ণ আজিৰ এই ভিডিঅ'ত জানিব পাৰিব আৰু সেই যিখন ঘৰৰ ৰেজিষ্ট্ৰেচন আইডি হয় সেই আইডিৰ সহায়ত আপুনি চৰকাৰী ঘৰৰ যিখন ধন সোমাইছে না নাই সেইখিনি আপুনি চেক কৰিবলৈ হলে আপোনাৰ যিখন ঘৰৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ আৰু সেই নাম্বাৰৰ প্ৰয়োজন হয় আজি এইটো ভিডিঅ'ত সম্পূৰ্ণ জানিব পাৰিব ঘৰৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ কেনেকৈ লাভ কৰিব বা আপোনাৰ সেই ভেৰিফাই যিখন লিষ্ট প্ৰকাশ পাইছে 2018 বৰ্ষৰ যেটো ঘৰৰ সেই লিষ্টত আপোনাৰ নাম আছে না নাই সম্পূৰ্ণ আজিৰ এইটো ভিডিঅ'ত জানিব পাৰিব গতিকে স্কিপ নকৰাকৈ প্ৰথমৰ পৰা ভালদৰে চাই থাকিব আৰু ইয়াত চাবলৈ হৈছে বেনিফিচিয়াৰী ৰেজিষ্টাৰ একাউণ্ট ফৰজিন ইজ ভেৰিফাইড ৰিপৰ্ট ইয়াত চাবলৈ হৈছে বেনিফিচিয়াৰী নেম বেংক নেম আৰু ষ্টেটাছখন এনেকৈ দিয়া আছে আৰু ইয়াত চাবলৈ হৈছে বেনিফিচিয়াৰী নেম এটা চাবলৈ হৈছে ৰেহানা পাৰভিন আৰু বেংকৰ নামটো দিয়া আছে ষ্টেট বেংক অফ ইণ্ডিয়া আৰু ষ্টেটাছখন শ্ব' কৰিছে ভেৰিফাইড বা আপোনাৰ ইয়াত ভেৰিফাইড হৈছে না নাই আৰু যদি আপোনাৰ এতিয়ালৈকে ভেৰিফাই হোৱা নাই তেন্তে আপুনি চৰকাৰী ঘৰৰ ধন আপোনাৰ বেংকৰ একাউণ্টত নাপাব আৰু যিসকলৰ ইয়াত ভেৰিফাই শ্ব' কৰিছে আৰু তেওঁলোকে বেংকৰ একাউণ্টত যিখন চৰকাৰী ঘৰৰ যেটা ঘৰৰ পইচা সেইখিনি লাভ কৰিব যদি আপোনাৰ প্ৰথম কিস্তিৰ যিসকল মানুহৰ পইচা সোমাইছে যদি আপোনাৰ এতিয়ালৈকে সোমা নাই কিন্তু আপোনাৰ ভেৰিফাই লিষ্টত যদি নাম আছে তেন্তে আপোনাৰ কিছুদিন পিছত আপোনাৰ সেই ধনখন আপোনাৰ বেংকৰ একাউণ্টত সোমাব আৰু গতিকে আপুনি সেই ভেৰিফাই লিষ্টত আপোনাৰ নাম আছে না নাই সেইটো চেক কেনেকৈ কৰিব এনেকৈ আপোনাৰ বা তাৰ পিছত আপুনি ইয়াত চাবলৈ আছে ঘৰৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো ইয়াৰ পৰাই আপুনি লাভ কৰিব লগতে আপোনাৰ নাম বেংকৰ ষ্টেটাছখনৰ নাম এনেকৈ সম্পূৰ্ণ দিয়া থাকিব আৰু সেইখন কেনেকৈ চেক কৰিব তাৰ কাৰণে মই দেখুৱাই দিম গতিকে সম্পূৰ্ণ চাই থাকিব আৰু সেইখন যেটো ঘৰৰ যিখন ভেৰিফাই লিষ্ট প্ৰকাশ পাইছে সেইখন লিষ্ট চেক কৰিবলৈ হলে ফাৰ্ষ্ট টাইম গুগলত গৈ সাৰ্চ কৰি দিব RIS-reporting.nic.in আসাম বুলি যেতিয়া সাৰ্চ কৰিব তেতিয়া ওপৰত যিখন চাবলৈ পাইছে reporting.nic.in and টাইটেল বুলি যেটো দিয়া আছে তাত ক্লিক কৰিব ফাৰ্ষ্ট টাইম আৰু ইয়াত ক্লিক যেতিয়া কৰি দিব তেতিয়া চাবলৈ আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ Pmay-G এনেকৈ দিয়া থাকিব আৰু Pmay-G ৱেবসাইট এনেকৈ দিয়া আছে বা ইয়াত ডেটটো চাব পাৰিছে 21/2/2023 বা ফেব্ৰুৱাৰী মাহৰ আজি যেহেতু 21 তাৰিখ সেইকাৰণে ইয়াত ডেটটো শ্ব' কৰি দিছে তাৰ পিছত ইয়াত যিখন ৱেবসাইট বুলি লিখা আছে Pmay-G তাত যেতিয়া ক্লিক কৰিব তেতিয়া আপোনাৰ যেটো মোবাইলত কৰি আছে তেন্তে ফাৰ্ষ্ট টাইম আপুনি কি কৰিব 3 ডটৰ পৰা ডেস্কটপ সাইট মোডটো কৰি ল'ব আৰু যেতিয়া ডেস্কটপ সাইট মোডটো কৰি ল'ব তেতিয়া চাবলৈ আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা যেটো অফিচিয়েল পেজ সেই পেজখন ওপেন হ'ব তাৰ পিছত ইয়াত চাবলৈ পাব ইয়াত চাবলৈ আছে এবাউট আৱাৰ শ্বপ এনেকৈ দিয়া আছে ডকুমেন্টস গাইডলাইন ষ্টক হোল্ডাৰ্স এনেকৈ কিছুমান অপচন দিয়া আছে আৰু ইয়াৰ ভিতৰত আপোনাৰ আৱাৰ শ্বপ বুলি এটা অপচন পাই যাব আৰু এই আৱাৰ শ্বপ অপচনত যেতিয়া ক্লিক কৰিব তেতিয়া ইয়াত কি চাবলৈ পাব ইয়াত ডাটা এন্ট্ৰি ৰিপৰ্ট এনেকৈ কিছুমান FTO ট্ৰেকিং এনেকৈ অপচন পাই যাব আৰু ইয়াৰ পৰা আপুনি কি কৰিব ফাৰ্ষ্ট টাইম ৰিপৰ্ট অপচনত ক্লিক কৰিব আৰু ৰিপৰ্ট অপচনত যেতিয়া ক্লিক কৰিব তেতিয়া আপোনাৰ পেজখন কিছু সময় পিছত যেতিয়া আপোনাৰ ওপেন হ'ব আৰু যেতিয়া এইটো পেজত আহিব তেতিয়া এনেকৈ নম্বৰ বিলাক দিয়া থাকিব ABCD এনেকৈ তাৰ পিছত ইয়াত চাবলৈ আছে এপ নম্বৰত যেটো দিয়া আছে EFMS ৰিপৰ্টস বুলি যেটো দিয়া আছে আৰু ইয়াত চাবলৈ আছে 3 নম্বৰটোত দিয়া আছে বেনিফিচিয়াৰিজ ৰেজিষ্টাৰ্ড একাউণ্ট ফৰজিন এণ্ড ভেৰিফাইড বুলি যিখিনি লিখা আছে তাত 3 নম্বৰ অপচনত যেতিয়া ক্লিক কৰিব তেতিয়া চাবলৈ আছে মেইন মেনু বা MISA ৰিপৰ্ট ইয়াৰ পৰা PMG ইয়াত যেটো দিয়া আছে তাৰ পিছত প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ এটো ঠিকই থাকিব তাৰ পিছত তলত চাবলৈ আছে ওয়াল ষ্টেট বুলি যেটো দিয়া আছে ইয়াৰ পৰা নিজৰ ৰাজ্যখনৰ নামটো সিলেক্ট কৰিব লাগিব
আৰু তাৰ পিছত যেতিয়া এইটো সিলেক্ট কৰি দিব তাৰ পিছত নিজৰ ডিস্ট্ৰিক্ট নেমটো সিলেক্ট কৰি দিব তাৰ পিছত ডিস্ট্ৰিক্ট নেমটো সিলেক্ট কৰি দিয়াৰ পিছত ইয়াত চাবলৈ পাইছে সিলেক্ট তাৰ পিছত আপোনাৰ ব্লক নেমটো সিলেক্ট কৰিব লাগিব আৰু ব্লক নেমটো সিলেক্ট কৰি দিয়াৰ পিছত যেতিয়া পঞ্চায়ত নেমটো আহিব আৰু পঞ্চায়ত নেমটো যেতিয়া শো কৰি দিব তাৰ পিছত ইয়াত চাবলৈ পাইছে যেটো ক্যাপচা দিয়া থাকিব ক্যাপচাখন ঠিক ইয়াত যেনেকৈ আছে সেই হিচাপত ক্যালকুলেশন কৰি দিব লাগিব আৰু ইয়াত তাৰ পিছত ইয়াত এনেকৈ যেতিয়া বহাই দিব তাৰ পিছত সাবমিট অপচনত যেতিয়া ক্লিক কৰি দিব তেতিয়া তলত স্ক্ৰল ডাউন কৰি যেতিয়া আহিব তেতিয়া এনেকৈ চাবলৈ পাইছে ৰেজিষ্ট্ৰেচন নম্বৰ বেনিফিচিয়াৰী নেম তাৰ পিছত বেংক নেম স্ট্যাটাসখন এনেকৈ চেক কৰিব পাৰিব আপোনাৰ এইটো লিষ্টত নাম আছে না নাই আপুনি এইখন লিষ্টৰ পৰা আপুনি নিজৰ নামবিলাক চেক কৰিব পাৰিব অৰ্থাৎ ওপৰত চাবলৈ পাইছে ডাউনলোড পিডিএফ বা ডাউনলোড এক্সেল আপুনি যিকোনো এটা অপচনত ক্লিক কৰি সেই লিষ্টখন ডাউনলোড কৰি লৈ তাৰ পিছত আপোনাৰ নামটো আছে না নাই হেটো চেক কৰি ল'ব পাৰিব আৰু ইয়াৰ পৰা আপোনাৰ যেটোখন ৰেজিষ্ট্ৰেচন নম্বৰ আছে সেই নাম যদি নামৰ আন্ডাৰত যিখন ৰেজিষ্ট্ৰেচন নম্বৰ আছে সেই নম্বৰখন আপুনি কপি কৰি ৰাখিব কাৰণ এই ঘৰৰ ৰেজিষ্ট্ৰেচন নম্বৰৰ সহায়ত আপুনি যেটো ঘৰৰ পইচাখিনি চেক কৰিব পাৰিব আৰু তাৰ পিছত আপুনি 3 ডট অপচনত যেতিয়া যাব তেতিয়া ফাইন্ড ইন পেজ বুলি এটা অপচন আছে ফাইন্ড ইন পেজ অপচনত গৈ নিজৰ নামটো যেতিয়া সার্চ কৰি দিব তেতিয়া আপোনাৰ নামটো এনেকৈ শো কৰিব বা আপোনাৰ যিখন নেম আৰু এনেকৈ আপোনাৰ আহি যাব তাৰ পিছত আপোনাৰ সেই নামৰ লিষ্টত যিখন লিষ্ট চাব পাৰিব তাৰ পিছত আপোনাৰ যদি শো কৰে তেন্তে সেই ভেৰিফাই লিষ্টত যদি আপোনাৰ নাম আছে তেন্তে আপুনিও সৰকাৰি ঘৰৰ পইচা লাভ কৰিব আৰু যদি আপোনাৰ এতিয়ালৈকে ভেৰিফাই লিষ্টত নামটো অহা নাই তেন্তে আপোনাৰ সৰকাৰি ঘৰৰ ধন লাভ নকৰে আৰু এনেকৈ আপুনি যেটো ঘৰৰ যিখন ভেৰিফাই লিষ্ট সেই লিষ্টখনত নিজৰ নাম আছে না নাই লগতে পৰিয়ালৰ বা আপোনাৰ পঞ্চায়তৰ সকলোবিলাক মানুহৰ নাম এনেকৈ চেক কৰি ল'ব পাৰিব আৰু এইখিনি আছিল আজিৰ কাৰণে থ্যাঙ্কস ফৰ ওয়াচিং